বৰপেটাৰ বাঘমৰা চৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে প্ৰতিবাদ। মধ্যাহ্ন ভোজনৰ চাউল ক'লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ অধ্যক্ষৰ বিৰুদ্ধে। আমি ইয়াত বিভিন্ন সংগঠনৰ পৰা আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। আমাৰ যিখন বাঘমাৰা চৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ মধ্যভোজনৰ চাউলখিনি আমাৰ ১:৩০ বজাত বিক্ৰী কৰা হৈছে। ঈদৰ আগৰ বৃহস্পতিবাৰ দিনা ৰাতি ১:৩০ বজাত বিক্ৰী কৰা হৈছে। এইখিনি আমি টোটেলি আমাৰ হাতত প্ৰমাণ আছে। আমি ইতিমধ্যে আমি বিভাগীয় যিখিনি আমাৰ স্কুল কমিটিৰ সভাপতি আছিল তেওঁক আমি জনাইছিলোঁ। তেওঁৰ পৰা আমি কোনো সঁহাৰি পোৱা নাই। আৰু আমাৰ প্ৰধান শিক্ষক খলিলুৰ ৰহমান ছাৰৰ ওচৰতো গৈছিলোঁ। যোৱাৰ পিছত তেখেতে স্বীকাৰ কৰিছে যে হয় বিক্ৰী কৰা হৈছে। এতিয়া আমি বিচাৰোঁ এইটোৱে যে আমাৰ যিখিনি মানে দোষী সেইসকলক মানে বিভাগীয় কৰ্তৃপক্ষই পৰা শাস্তি প্ৰদান কৰিব লাগে। বৰপেটা জিলা শিক্ষা বিভাগৰ অধীনস্থ বাঘমাৰা চৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী কৰাক কেন্দ্ৰ কৰি বাঘমাৰা চৰ আঞ্চলিক আমচু, বাঘমাৰা চৰ সমাজ কল্যাণ পৰিষদ আৰু একাংশ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। লগতে বাঘমাৰা চৰ আঞ্চলিক আমচুৱে এক প্ৰেছ বিবৃতিও প্ৰকাশ কৰে। অভিযোগমতে বিদ্যালয়খনৰ অধ্যক্ষ এইগৰাকী খলিলুৰ ৰহমান আৰু পৰিচালনা সমিতিৰ 2 সদস্য ক্ৰমে কাবিল উদ্দিন, ইমানুল হক ফকীৰে মিলি বিদ্যালয়খনৰ 2023 চনৰ জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ চাউলৰ লগতে SSLC পৰীক্ষাৰ সময়ত জমা হোৱা চাউল বিদ্যালয়ৰ চৌহদ নাপাওঁতেই বিদ্যালয়খনৰ প্ৰায় 40 কুইণ্টেলতকৈ অধিক চাউল ক'লা বজাৰত বিক্ৰী কৰে। লগতে আৰু কয় যে সদস্য 2জন আৰু অধ্যক্ষই হেনো চাউল বিক্ৰী কৰা বুলি ৰাইজে সোধাত অকপতে স্বীকাৰ কৰে। সেই সন্দৰ্ভত পৰিচালনা সমিতিৰ সভাপতিজনক অৱগত কৰে যদিও কোনো ফল নোপোৱাত এনেদৰে সকলোৱে মিলি সাব্যস্ত কৰে প্ৰতিবাদ আৰু বিভাগীয় কৰ্তৃপক্ষক সঠিক তদন্ত সাপেক্ষে দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। বাঘমাৰা চৰ ছিনিয়ৰ ছেকেণ্ডাৰী হাইস্কুলৰ প্ৰধান শিক্ষকজন বহু আগৰ পৰাই কিছুমান দুৰ্নীতি কৰি আছে। মানে মধ্যাহ্ন ভোজনৰ যিখিনি চাউল আহে প্ৰায়ভাগেই মানে বিক্ৰী হয়। আমি গম পোৱা মতে এই কিছুদিন আগতে মানে যোৱা মাহৰ 22 তাৰিখত ৰাতি মোটামুটি ধৰক 1:30টাৰ পিছত আমি গোপন সূত্ৰে গম পালোঁ যে বাঘমাৰা চৰ ছিনিয়ৰ হায়াৰ ছেকেণ্ডাৰীৰ মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী হৈছে। আৰু ধৰক আগৰ SSLC এক্সামত যিখিনি চাউল আহিছিল সেইখিনি চাউলো জমা আছিল, সেইখিনি চাউলো বিক্ৰী কৰা হৈছে বন্ধৰ সময়ত। তাৰমানে বন্ধৰ সময়ত যিখিনি চাউল আছিল সেইখিনিও বিক্ৰী কৰা হৈছে। তাৰপিছত যিখিনি চাউল এই তাৰ পিছৰখিনি যিখিনি আছিল সেইখিনি উঠোৱা নাই, তাৰে পৰাই বিক্ৰী কৰি দিয়া হৈছে। মোটামুটি ধৰক আমি জনামতে 40 কুইণ্টেলমান চাউল হ'ব। এনেকুৱা ধৰণৰ দুৰ্নীতি আমাৰ এই বাঘমাৰা চৰ হাইস্কুলত চলি আছে। আৰু এইটো এতিয়া নহয়, আগৰ পৰা বহু আগৰ পৰাই চলি আছে। আমাৰ স্কুলত নালাগে অতি শীঘ্ৰে নিলম্বন কৰক, মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী কৰা বন্ধ কৰক। খলিলুৰ ৰহমান